প্ৰাচীন অসম কেইটা ভাগত বিভক্ত? উত্তৰটো হ'ল 4টা। নৰকাসুৰ ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰত। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰটো হ'ল ভৌম বংশ। জোঙালবলহু গড় কোনে সজাইছিল? উত্তৰটো হ'ল জোঙালবহুলে। বাণ ৰজাৰ কন্যাৰ নাম কি আছিল? উত্তৰটো হ'ল উষা। উষাৰ সখীয়ে কোন আছিল? উত্তৰটো হ'ল চিত্ৰলেখা। হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰটো হ'ল শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত। অগ্নিগড় কোনে সজাইছিল? উত্তৰটো হ'ল বাণ ৰজাই। অগ্নিগড় ক'ত অৱস্থিত? উত্তৰটো হ'ল তেজপুৰত। পাল বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হ'ল ব্ৰহ্মপাল। শালস্তম্ভ বংশৰ শেষৰ জন ৰজাৰ নাম কি? উত্তৰটো হ'ল ত্যাগসিংহ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল? উত্তৰটো হ'ল হংসবেগ। কোচ ৰাজ্য কোনে স্থাপন কৰিছিল? উত্তৰটো হ'ল বিশ্বসিংহই। কলিৰা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? উত্তৰটো হ'ল 10ম শতিকাত। কোচ শব্দৰ উৎপত্তি উৎস কি? উত্তৰটো হ'ল কোৱাচ। চুতীয়া ৰাজ্যৰ শেষজন ৰজাৰ নাম কি আছিল? উত্তৰটো হ'ল নিত্যাপাল। চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ল 1189 খ্ৰীষ্টাব্দত। সেন বংশৰ প্ৰতিষ্ঠা কোন আছিল? উত্তৰটো হ'ল নীলধ্বজ। কাৰ শাসনকালত মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল? উত্তৰটো হ'ল জয়ধ্বজ সিংহৰ। অসমীয়া ভাষাৰ বুৰঞ্জী লিখোঁত প্ৰথম খৰ্গ কোন আছিল? উত্তৰটো হ'ল খৰ্গনাৰায়ণ। কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰটো হ'ল ধৰ্যধ্বজ সিংহই। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰটো হ'ল 600 বছৰ। আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি? উত্তৰটো হ'ল চন্দ্ৰকান্ত সিংহ। বুৰঞ্জী শব্দটো কোনটো ভাষাৰ শব্দ? উত্তৰটো হ'ল টাই ভাষাৰ। আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল? উত্তৰটো হ'ল চুৱাংকাফা। আহোমসকল অসমলৈ কেতিয়া আহিছিল? উত্তৰটো হ'ল 1228 খ্ৰীষ্টাব্দত। কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? উত্তৰটো হ'ল 1581 খ্ৰীষ্টাব্দত। চিলাৰায় দেৱৰ প্ৰকৃত নাম কি আছিল? উত্তৰটো হ'ল গ্লুকধ্বজ। নৰনাৰায়ণৰ প্ৰকৃত নাম কি? উত্তৰটো হ'ল মল্লদেৰ। কাছাৰীসকল কোন জনগোষ্ঠীৰ লোক? উত্তৰটো হ'ল মংগোলীয়। চুতীয়াসকলে পুৰোহিতসকলক কি বুলি সম্বোধন কৰে? উত্তৰটো হ'ল দেউৰী। চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠা ৰজা কোন আছিল? উত্তৰটো হ'ল বীৰপাল। পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল? উত্তৰটো হ'ল 1206 খ্ৰীষ্টাব্দত। মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰটো হ'ল ৰজা পৃথু। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰটো হ'ল 1671 খ্ৰীষ্টাব্দত। কোনখন আহোম মোগলৰ যুদ্ধত এদিনতে 10,000 অসমীয়া সৈন্যৰ মৃত্যু হৈছিল? উত্তৰটো হ'ল আলাবৈ ৰণত। শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল? উত্তৰটো হ'ল আহোম আৰু মোগলৰ মাজত। শৰাইঘাটৰ যুদ্ধ আহোমৰ নেতৃত্ব দিয়া সেনাপতিজন কোন আছিল? উত্তৰটো হ'ল লাচিত বৰফুকন। বাঘ হাজৰিকা কোন আছিল? উত্তৰটো হ'ল ইছমাইল ছিদ্দিক। গদাধৰ সিংহৰ পত্নী কোন আছিল? উত্তৰটো হ'ল জয়মতী কোঁৱৰী। গদাধৰ সিংহৰ 2 পুত্ৰৰ নাম কি কি আছিল? উত্তৰটো হ'ল লাই আৰু লেছাই। জয়মতীক চাওদাঙে শাস্তি দিয়া পথাৰখনৰ নাম কি? উত্তৰটো হ'ল জেৰাঙা পথাৰ। জয়দৌল নিৰ্মাণ কোনে কৰিছিল? উত্তৰটো হ'ল ৰুদ্ৰসিংহই। মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰটো হ'ল স্বৰ্গদেউ লক্ষ্মণ সিংহৰ দিনত। শুক্লেশ্বৰ মন্দিৰ কোন ৰজাৰ দিনত স্থাপনা হৈছিল? উত্তৰটো হ'ল প্ৰমত্ত সিংহ।
মোগলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰটো হ'ল 17 বাৰ। মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? উত্তৰটো হ'ল 3 বাৰ। অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হ'ল বদন বৰফুকন। ফ্ৰান্সেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি? উত্তৰটো হ'ল মূলা গাভৰু। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? উত্তৰটো হ'ল 1826 চনত। বেগম ৰহমন বানু কোন অসমীয়া জীয়ৰীৰ নাম? উত্তৰটো হ'ল ৰমণী গাভৰু। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰটো হ'ল 1682 খ্ৰীষ্টাব্দত। শৰাইঘাটৰ যুদ্ধ মোগল সেনাপতি কোন আছিল? উত্তৰটো হ'ল ৰামসিংহ। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ল চৰাইদেউত। আহোমৰ শেষৰ জন ৰজা কোন আছিল? উত্তৰটো হ'ল পুৰন্দৰ সিংহ। চাওফা শব্দৰ অৰ্থ কি? উত্তৰটো হ'ল স্বৰ্গদেউ। আহোমৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ল যোৰহাটত। অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম কি? উত্তৰটো হ'ল আছাম বুৰঞ্জী। আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? উত্তৰটো হ'ল চকলং।